নমস্কাৰ চিনি পাইছে নহয় আপোনালোকৰ মৰমৰ শৰ্মিনী বাইদেউ কেনেকুৱা লাগিছে আজি মোক কেনেকুৱা লাগিছে জানিছে পিয়ৰ বেনাৰসী শাড়ী মাত্ৰ 20,000 মই বেছি মানে দাম চাম এইবোৰ ভাল নাপাওঁ 25,000 কৈছিলে 20,000ত আনি দিছে 20,000 এইডাল কেনেকুৱা লাগিছে ভাল লাগিছে নহয় বেছি নহয় 10,000 লৈছে মই কৈছোঁ মই বেছি দামী বস্তু ভাল নাপাওঁ সেইকাৰণে মোক কম দামী বস্তুৱে আনি দিয়ে হাতত দেখিছেনে এইযোৰ কেনেকুৱা মাত্ৰ 2 তোলা আছে জানে মাত্ৰ মই কৈছোঁ ন মই বেছি মানে এইবোৰ ভাল নাপাওঁ আজি কেনেকুৱা লাগিছে মই একেবাৰে এনেকৈ অলপ বেলেগকৈ আহিছোঁ চিনি পাইছে নহয় ভালকৈ এই মানে ওচৰৰে এখন বিয়া আছিলে তাতে গৈছিলোঁ জানছি যি খুৱাইছি আপোনাৰ যি খুৱাইছি আমাৰ মাইনাই এক মাহ আগৰ পৰা এক্সাইটেড সদায় ফেচবুকত ষ্টেটাছ দিয়ে 2 days to go 1 days to go her বাছ বিয়া কি কৈছি সেই দবলা আহি কিনে মই আৰু ফ্ৰাইড ৰাইচ না মাই ৰাইচে বনাই দিছোঁ তাতে নবল্লাক তাইৰ কি কৰিব আৰু সৰু আপি না অলপ এক্সাইটেড দিয়কচোন বুৰুৱানী আপোনাক মাতিছিল না মাতা নাই একো নহয় দিয়ক সেনে কি কৰিব আৰু আমাৰ জানছি আমাৰ মাইনাৰ তুলনি বিয়াত আহিছিল জগত দাহাই দেখাইছে গোটেই ফেমিলি উঠি একদম উৰে আহিছে বুঢ়া খাবাক লাগি আৰু যাওঁতে কৈ দিছে শৰ্মিনী বাইদেউ আপোনালোকৰ মাছৰ টুকুৰাবোৰ অলপ সৰু সৰু হৈছে দেই এতিয়া দেখিছোঁ নহয় ডাঙৰ ডাঙৰ টুকুৰা খুৱাইছে জাকজমকত থাকে বল খালি কৰি গৈছিলোঁ আকৌ এটা ভাল বস্তু খাব নাপালোঁ ইমান ধুনীয়া ইমান ফৌকা ইমান বছৰৰ মূৰত মই শাৰীখন লৈ লৈছিলোঁ বোলে পিন্ধি গৈছোঁ একদম পুৰা বেছি মানুহ চানুহ মাতা নাই লকডাউনৰ বিয়া না তথাপিতো যি নহওক নাওমান খাই লাগিছে খাওঁ ৰ'ব ময়ো পেটটো নভৰিল না আহোঁ দিয়ক